মই লৈছোঁ মগজ সৰু চামুচৰ জোখেৰে 3 চামুচ লৈছোঁ তাৰ লগতে সৰিয়হো মই এই চামুচখনৰ জোখেৰে 2 চামুচ লৈছোঁ আৰু দুইখিনি কুহুমীয়া পানীত জিকাই থৈ দিছোঁ কোমল হ'বৰ বাবে এতিয়া আহিলোঁ মই বাহিৰলৈ এয়া দেখিছেনে কি ধুনীয়া মানিমুনি হৈ আছে আমাৰ টাবত এইখিনি বৰ মানিমুনি হয় 2-3টামান টাবত হৈ আছে আৰু সৰু মানিমুনিও আছে আমাৰ মাজে মাজে ওলাই থাকে আৰু হাঁচটো খাবলৈ এতিয়া মানিমুনি খাব লাগে যেহেতু গৰম আহিছে মানিমুনি আমাৰ পেটটো ঠাণ্ডা কৰি ৰাখে আৰু গৰমত হ'ব পৰা বিভিন্ন ৰোগ যেনে ডায়েৰিয়া কলেৰা ডিসেন্ট্ৰি এইবিলাকৰ পৰা আমি বাচি থাকিব পাৰোঁ গতিকে যেনেকৈ নহওক মানিমুনিটো জোল কৰিয়ে হওক বা ভাজি কৰিয়ে হওক খাই থাকিব লাগে এয়া হৈ গ'ল মোৰ মানিমুনিখিনি ছিঙি লোৱা এতিয়া ভালদৰে ধুই ল'ম আজি সৰু আলুৱে মানিমুনিয়ে ভাজিম বুলি ভাবিছোঁ চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈকে Hello everyone, স্বাগতম জনাইছো আজি মোৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে আশা কৰোঁ নিশ্চয় ভালে চাগে আপোনালোকৰ আমাৰো ভালেই একদম চলি আছে টিপটপ খালি ভয়হে লাগি আছে কেতিয়া কি হয় ঠিক নাই যি যুদ্ধ লাগি আছে নহয় বহুত ভয় লাগিছে গতিকে সেয়া আৰু ভয় আৰু আশংকাৰ মাজতে চলি আছো আৰু একেদিন বহুত দিন হ'ল ন মই ব্লগ দিয়া নাই তাৰমানে আমাৰ দুইটাৰে বছৰিকা পৰীক্ষা হৈ আছে গতিকে সেইকাৰণে ব্লগ দিয়া নাই আৰু কিন্তু ৰেচিপি দি আছো বাৰু মাজে মাজে আজি হৈছে দেওবাৰ আৰু বৰ্তমান আছো মই পাকঘৰত দুপৰীয়াৰ ভাত খাস ৰান্ধিবলৈ আহিছো ভাবিছো আজি থালি এখনকে আপোনালোকৰ আগত শ্বেয়াৰ কৰো কিনো ৰান্ধিলো গোটেইবোৰ ৰেচিপি শ্বেয়াৰ নকৰো বাৰু মাত্ৰ এবিধ মানহে ৰেচিপি দেখুৱাম কাৰণ গোটেইখিনি দেখুৱাব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় সেইকাৰণে ভাবিছো এবিধেই দেখুৱাম আপোনালোকক আৰু এতিয়া মই বৰ্তমান ৰান্ধি আছো বাৰু এয়া মানিমুনি সৰু আলু দি ভাজিছো তাৰপিছত দালি ভাত তেনেকৈ হৈ গ'ল গোটেইখিনি নকম বাৰু কি বনালো একে শেষত কম আৰু মই এইখিনি অকণমান আগুৱাই দি পেলাই বাৰীলৈ যাম আমাৰ বাৰীত একদম ধুনীয়া ধুনীয়া শাক হৈ আছে শাক কেইডালমান ছিঙি আনিম আৰু নিজৰ বাৰীৰ শাকেৰে এবিধ ব্যঞ্জন বনাম গতিকে তেনেকৈ কিবা কিবি অকণ কৰিম আৰু ভাবিছোঁ সেইকাৰণে দেখুৱাম আপোনালোকৰ আগত শেষলৈকে চাব বুলি আশা কৰিলোঁ ভিডিঅ'টো আৰু নিশ্চয় ভাল পাব গতিকে বলক আগবাঢ়ো মোৰ ভিডিঅ'টোলৈ একদম পুৰা গৰম পেলাই দিছে ন এইকেইদিন কি ৰ'দ বাপৰে এয়া দুপৰীয়া বৰ্তমান আহিছোঁ বাৰীলৈ শাক বুটলিবলৈ ঢেৰ কিবা কিবি শাক হৈ আছে বাৰীত আমাৰ চব ঢেৰ কিবা কিবি শাক হৈ আছে মিহলি শাক তাকে ভাবিছোঁ চাই মিহলি শাক থাকি আছে উঠাই পেলাই আজি সাজটো ৰান্ধো এইবোৰে মূলা আছিলে ফুলি গ'ল আৰু গছ হৈহে আছে এতিয়া গুটি হ'বলৈ দিছোঁ আৰু ইমান পখিলাই আছে এয়া এয়া ভতুৱা মস্ত মস্ত গছ হৈ গৈছে একদম তাৰ পৰা কোমল কোমল আগ কেইডালমান চাই ছিঙি লৈছোঁ খুতৰীয়া আছে 2 এডাল তাৰপিছত মৰিচা আছে ফুলি গৈছে বাৰু কিন্তু তথাপিও ভাল লাগে ঘৰৰ শাক এয়া মূলাৰ আগ মূলাবিলাক মানে কি ফুলিয়ে গ'ল তথাপিও কোমল কোমল আগ কেইডালমান ছিঙি লৈছোঁ আৰু বৰষুণো নাই যে সেইকাৰণে একদম মানে শাকবিলাক বেয়া হৈ গৈছে আৰু এতিয়া লাহে লাহে আৰু ছিজনো যাবৰ হৈছে এয়া হৈ গ'ল উঠালৈ এয়া এইকেইডাল গৰম লাগি গ'ল একেবাৰে এতিয়া ভালদৰে ধুই মেলি বনাওঁগৈ চাই থাকিব ভিডিঅ'টো আৰু যদি ভাল পায় তেনেহ'লে প্লিজ শেষত লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব তাৰ লগতে কেনেকুৱা পালে আজিৰ ভিডিঅ'টো আৰু যদি পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যিসকল নতুন আহিছে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আজি মোৰ ভিডিঅ' চাইছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই শেষত যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থৈ যাবলৈ নাপাহৰে কাষত বেল আইকনটো প্ৰেছ কৰি দিব আৰু অলটোত ক্লিক কৰি দিলে তেতিয়া মোৰ সকলো ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব গতিকে কৰি থৈ যাব আৰু এতিয়া বলক বনাওঁগৈ আজি মোৰ দেওবৰীয়া থালিখন আৰু এইডাল তুলসী গছ দেখিছে কি ধুনীয়া হৈছে ইয়া মস্ত হৈছে একদম তুলসীজোপা নিমখ হালধি সানি এয়া পুঠি মাছ কেইটা ভাজি ল'লোঁ চেনি পুঠি হয় এয়া মাছ ভজা নেদেখুৱালোঁ আৰু সকলোৱেতো জানেই মাছ ভাজিবলৈ তাৰপিছত এয়া মিক্সিৰ জাৰটোত মই জিকাই থোৱা মগজ আৰু বগা সৰিয়হখিনি লৈ লৈছোঁ আদা এটুকুৰা সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে পকা কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ এইকেইটা মিক্সিত মাৰি পেলাই এটা মই পেষ্ট তৈয়াৰ কৰি ল'ম আজি পুঠি মাছৰ চৰচৰি এটা ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম খায় বাৰু প্ৰায় লোকে কিন্তু মইনো কিদৰে বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু কোনে কোনে খায় জনাব কমেণ্টত মোক এয়া গেছৰ ওপৰত পাতি দিলোঁ কেৰাহী ইয়াতে মই ডাঙৰ চামুচৰ জোখেৰে 3 চামুচমান ৰিফাইন দি দিছোঁ আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে তেল গৰম হৈ গৈছে এয়া ধোঁৱা ওলাই গৈছে একদম গৰম তেলত মই কেইটামান পাঁচফোৰণ ফুটাই ল'লোঁ পাঁচফোৰণ ফুটাই গৰম তেলতে দিব লাগে তেতিয়া খুব ধুনীয়াকৈ ফুটে আৰু বৰ ধুনীয়া এটা গোন্ধ ওলায় এয়া ডাঙৰ আকাৰৰ 2টা বিলাহী মই কাটি লৈছোঁ এতিয়া গৰম তেলত মই বিলাহীখিনি দি দিলোঁ অকণমান লৰাই পেলাই মই ইয়াতে হালধি দি দিম আৰু সোৱাদমতে দি দিম নিমখ
সৰু চামুচৰ জোখেৰে আধা চামুচ দি দিছোঁ চেনিটো আপোনালোকে স্কিপ কৰিবও পাৰে বাৰু কাৰণ বহুতে ভাল নাপাবও পাৰে চেনি দিয়াটো কিন্তু চেনি দিলে যিকোনো খাদ্য বস্তুৰ সোৱাদৰ বেলেঞ্চটো আহি যায় খাবলৈ ভাল লাগে এইখিনি একদম মই বিলাহীখিনি গলি নোযোৱালৈকে ভাজি থাকিম বিলাহী আমাৰ ভজা হৈ গৈছে এতিয়া মই মিক্সিত পিচি লোৱা বগা সৰিয়হ আৰু মগজৰীয়া পেষ্টখিনি সৰু চামুচৰ জোখেৰে 3 চামুচ দি দিলোঁ গেছৰ ফ্লেমটো মোৰ মিডিয়াম কৰি থোৱা আছে নহ'লে পুৰি আহিব 2 মিনিটমান সময় ভাজিলোঁ তাৰপিছত কাটি লোৱা এয়া ডাঙৰ আকাৰৰ এটা পিঁয়াজ মই ইয়াতে দি দিলোঁ চৰচৰি বনালে সদায় মই পিঁয়াজটো এইদৰে পিছতেই ব্যৱহাৰ কৰোঁ তেলত নিদিওঁ এইদৰে যদি আপোনালোকে বনাই খোৱা নাই খাই চাবচোন খুব ভাল লাগে পিঁয়াজটো তেতিয়া একেবাৰে নোহোৱা হৈ নাযায় আঞ্জাখনত এতিয়া মই এয়া আধা চামুচ সৰু চামুচৰ জোখেৰে দি দিলোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই যিহেতু ৰেড চিলিটো জ্বলা হয় আৰু মই অলৰেডি জলকীয়া দিছোঁৱে সৰিয়হৰ লগত সেইকাৰণে মই কাশ্মীৰীটোৱে ব্যৱহাৰ কৰিছোঁ কাশ্মীৰীটোত জ্বলাটো কম থাকে কিন্তু কালাৰটো ধুনীয়া হয় 5 মিনিটমান সময় মই ভাজিলোঁ এয়া চাওক মছলা কেৰাহীৰ পৰা এৰি আহিছে এতিয়া মই ইয়াতে দি দিলোঁ এয়া কুহুমীয়া পানী আৰু অলপ দিব লাগিব যিহেতু মই মাছ দি আকৌ উতলাম সেয়ে আৰু অলপ দি দিলোঁ পানী যদি প্ৰথমতে কমাই দিওঁ তেনেহ'লে মাছ দি যেতিয়া উতলটো আহে উতলি একেবাৰে নোহোৱা হৈ যাব আৰু এতিয়া মই এয়া দি দিলোঁ কেঁচা মটৰ গেছৰ ফ্লেম এয়া বঢ়াই দিলোঁ আৰু ঢাকোন মাৰি অকণমান উতলিবলৈ দিছোঁ 2 মিনিটমান সময় উতলাৰ পিছত এতিয়া মই ঢাকোন উঠাই পেলাই ভজা চেনিপুঠি মাছকেইটা দি দিলোঁ এইদৰে যদি খোৱা নাই আপোনালোকে খাই চাবচোন বহুত ভাল লাগে আৰু মই একো বেছি মা মছলা ইয়াত ব্যৱহাৰ কৰা নাই দেখিছে আপোনালোকে নহৰু ব্যৱহাৰ কৰা নাই আৰু অন্য জিৰা ধনিয়া এইবিলাকো মই ব্যৱহাৰ কৰা নাই এইদৰে খাবলৈ বহুত ভাল লাগে এতিয়া অকণমান উতলটো আহিলে মই মাছখিনিত যেতিয়া ৰসটো সোমাই যাব তেতিয়া নমাই থৈ দিম ঢাকোন মাৰি দিছিলোঁ এয়া চাওক একদম ধুনীয়াকৈ মাছৰ ভিতৰত সৰিয়হৰ জোল পুৰা একদম সোমাই গৈছে আৰু গ্ৰেভি হৈ আহিছে আধা হৈ গ'লে আমাৰ জোলটো আৰু এইটো ষ্টেজত মই এতিয়া ইয়াতে দি দিলোঁ অকণমান কচুৰি মেথি সৰু চামুচখনৰ জোখেৰে ধৰক এচামুচমান দিছোঁ ইয়াৰ সলনি আপোনালোকে ধনিয়াও ব্যৱহাৰ কৰিব পাৰে এয়া সোৱাদেৰে ভৰপূৰ আমাৰ পুঠি মাছৰ চৰচৰিখন হৈয়ে গৈছে নমাবৰ আগমুহূৰ্তত মই এয়া সৰু চামুচৰ জোখেৰে এচামুচ দি দিলোঁ চিকেন মছলা যিহেতু মই অন্য মা মছলা তেনেকৈ ব্যৱহাৰ কৰা নাই গতিকে চিকেন মছলা দিয়ে মই গোটেই তৰকাৰীখনৰ সোৱাদৰ বেলেঞ্চটো লৈ আহিলোঁ ৰেডি হৈ গ'লে পুঠি মাছৰ চৰচৰি গেছটো অফ কৰি দিলোঁ এয়া ৰেডি হৈ গ'ল সাধাৰণভাৱে বনোৱা আমাৰ দুপৰীয়াৰ ভাত সাজ এতিয়া থালিখনত কি আছে আপোনালোকক কৈ যাওঁ এয়া বুটৰ দালি তাৰ কাষতে আছে বাৰীৰ পৰা অনা মিহলি শাক বুট দি ভাজিছোঁ সৰু আলু মানিমুনি দি ভাজিছোঁ টাবৰ পৰা অনা মানিমুনি তাৰপিছত ভাতকেইটা সদায় বনোৱা ভাততকৈ অকণমান বেলেগ ধৰণেৰে বনাইছোঁ কুকাৰত মই ঘিউ দি দিছোঁ তাতে সৰিয়হ আৰু নৰসিংহ কেইটামান ফুটাই চাউলটো অকণমান ভাজি পেলাই পানী দি দিছোঁ তেনেকৈ যদি বনাই খোৱা নাই আপোনালোকে খাবচোন সদায় বনাই থকা ভাতকেইটাতকৈ অকণমান বেলেগ ধৰণেৰে বনালে খাবলৈ ভাল লাগে তাৰপিছত পুঠি মাছ ভজা আৰু এয়া পাপৰ সেকিছোঁ লগতে আছে এয়া চালাড তিয়ঁহ গাজৰ পিঁয়াজ আৰু বিলাহী আৰু পকা জলকীয়া এটা লগতে লৈছোঁ মটৰ পনীৰ এইখিনি ল'ৰা ছোৱালীকেইটাৰ কাৰণেহে বনালোঁ যিহেতু সিহঁতে পুঠি মাছ খাব নোৱাৰে আৰু হাজবেণ্ড মোৰ কাৰণেহে বনাইছোঁ পুঠি মাছৰ চৰচৰি লগতে এটা বঢ়িয়া বস্তু দেখুৱাওঁ আপোনালোকক এয়া হৈছে মোৰ পানীত বনোৱা জলফাই আচাৰ কোনো তেল মা মছলা ইয়াত ব্যৱহাৰ কৰা নাই আৰু এইখিনি 3 মাহ হৈ গ'ল মোৰ বনোৱা মই ৰেচিপি শ্বেয়াৰ কৰি থোৱা আছে বাৰু মোৰ চেনেলত যিসকলে চাইছে তেওঁলোকে নিশ্চয় গম পাব আৰু যিসকলে চোৱা নাই প্লিজ আপোনালোকে চাই ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু নহ'লে আই বটনত দি দিম অত্যন্ত হেল্ডি হয় আচাৰটো এতিয়া গৰম দিনত খাবলৈ বহুতেই টেষ্টি লাগিব আৰু পগ উঠি গৈছে এতিয়া ভাতৰ কাষত অকণমান লৈ পেলাই খাবলৈ বহুত ভাল লাগে আশা কৰোঁ আজি মোৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে চাগে শেষলৈকে চালে তাৰ বাবে অশেষ ধন্যবাদ পুনৰ আহিম আপোনালোকৰ মাজলৈ আকৌ অন্য ধৰণৰ ৰেচিপি বা ব্লগ লৈ পেলাই গতিকে চাই থাকিবলৈ নাপাহৰিব মোৰ চেনেলটো সকলো ভালে থাকক সুস্থ থাকক